बीजेपी तुम कुति के मॉडर्न ऑडिटोरियम हॉल की किम निंकान के थम्पलिंग एदा फिता चिपा तांगते दे AJYCP प्रेनिफाई के बरनी AJYCP सेंट्रल कमिटी एग्जीक्यूटिव मेंबर जीतू फुकन लापेन AJYCP बोकाजन रीजनल कमिटी तुमा हिन पेन आसाम चीफ मिनिस्टर फन पिनपुर लो पानंग पंसी बोकाजन SDO सिविल साहेमलोंग दीपुल कमन इलेक्शन ऑफिसर रिदेंग बाजिरदाम पिनपुर लो आलोंग के जोंग पन लके केदाम तंग सुरिहिनी रक्रिनार केप लापेन क्रिस्टिर के बनिंकान आबारी मासामा चीफ मिनिस्टर सर्बानंद सोनोवाल रिदेंग पेन बोकाजन ब्लॉक ऑफिसर थेंगनवाला मॉडर्न ऑडिटोरियम हॉल एस्टिमेट अमाउंट ऑफ रेस 10 करोड़ तंका पेन की किम पंजिया फान नुजो पारजाप तिकांग हाला सहु नुजो के संपना हो नॉन के दबम MLA डॉक्टर नुमल मुमिन डिप्टी स्पीकर आसाम लेजिस्लेटिव असेंबली लापेन कारी ब्यांगलों ऑटोनोमस काउंसिल CEM डॉक्टर तुलिराम रोहांगा तुमपेन चेंगलोक के थेगेदिंगा तुम तमे चेतोंग दुन रिमती मोंते सिनिंग दुक मेमे आलामा बांग के बांगसो मॉडर्न ऑडिटोरियम हॉल की किम कॉन्ट्रैक्टर का चिक्रोंगा बांग नुजो पारजाप प्रोंग पेनान पारा केली पिनियर नियंता के क्लेम पतंग पन पे देत बांगसो नुजो पारजाप प्रोंग के निंकान के थम अन प्लेंग तंगलो मोदा बीजेपी तुम पिनियर नियंता बांगसो मॉडर्न ऑडिटोरियम हॉल की किम चिपा तंग पन पे देत सी बिपक्षी राराफान आमेक रेंगलोर का चोंगथुई पमन देत लासी बांगसो पुथाक AJYCP जीतू फुकन लापेन AJYCP बोकाजन रीजनल कमिटी तुम आसाम चीफ मिनिस्टर डॉक्टर हिमंत बिश्व शर्मा अफान पानंग पंसी बांगसो मॉडर्न ऑडिटोरियम हॉल पुथत प्राप जिन पेन पक्लेम पंथुरा कापातांग पंसेराक जे फान चुनिंगरी पादुपन लापेन जनसी कॉन्ट्रैक्टर बांग 10 करोड़ तंका केचो पांगनिम दकक लिपुते बांगसो पुथाक प्राप जिन पेन कताले पंजे फान सदाक पेन का चुनिंगरी पादुपंथु हानजांग सुबेरा जिपशन रंग पिनांग किलो बिरता मालंग न्यूज माननीय मुख्यमंत्री महोदयले এখন আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো স্মাৰক পত্ৰ প্ৰদান কৰাৰ মূল উদ্দেশ্যটোৱে হৈছে কি 2018-19 বৰ্ষৰ SP/15 অধীনত সিগনেল প্ৰজেক্টৰ অধীনত 10 কোটি টকাৰ বুকাজনলৈ এটা কলাক্ষেত্ৰৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল এই নিৰ্মাণ ধাৰ্য কৰাৰ পিছতেই 2020 চনৰ 27 নৱেম্বৰ তাৰিখে সেই সময়ৰ বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু বুকাজনৰ বিধায়ক ডক্টৰ নুমল মুমিনৰ উপস্থিতিত আৰু বুকাজনৰ ৰাইজৰ সহযোগত ইয়াতে এতিয়া এটা আটকধুনীয়া কলাকেন ক্ষেত্ৰ আধাহিলা স্থাপন হৈ গৈছে কিন্তু বিগত দিনবোৰত আমি দেখিবলৈ পালো যে 20 বৰ্ষৰ 27 নৱেম্বৰ পিছৰ পৰা কলাক্ষেত্ৰটো নিৰ্মাণ হ'ব বুলি বুকাজানবাসী ৰাইজৰ এটা দাবী আৰু এটা আশা আছিল কিন্তু কালৰ ক্ৰমত আমি দেখিলো যে কলাক্ষেত্ৰটোত দুটামান খুটা খাৰা কৰি পেলাই আজি 2023 বৰ্ষ শেষ হ'বহি হ'ল এতিয়ালৈকে এই কলাক্ষেত্ৰটো নিৰ্মাণ হৈ নুঠিলে চৰকাৰ একেখনে তেতিয়াও বিজেপি চৰকাৰ আৰু এতিয়াও বিজেপি চৰকাৰ মাথো মুখ্যমন্ত্ৰী আসনখন সেই সময়ত সৰ্বানন্দ সোণোৱালে অধিষ্ঠ হৈছিল অলংকাৰিক তেওঁ চলাইছিল আৰু এতিয়া মুখ্যমন্ত্ৰী আসনখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে গ্ৰহণ কৰিছে কিন্তু আমাৰ এটা নৱছত্ৰ পৰিষদৰ দাবী কি বুকাজানবাসী ৰাইজৰ তথা ইমান দিনীয়া এটা সপোন আছিল যে ইয়াত যদি আটকধুনীয়া যদি কলাক্ষেত্ৰটো 10 কোটি টকাৰ নিৰ্মাণ অপেক্ষা হোৱাৰ কথা হৈছিল আজি কোপতি কিয় নহল যিজন ঠিকাদাৰে ইয়াত কামটোৰ পাইছিলে সেই ঠিকাদাৰজনে কামটো অৰ্ধনিমিত্তৰ অৱস্থাতে সকলোখিনি বস্তুকে ইয়াৰ পৰা লৈ গল ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ হল নেকি সেইকাৰণে আমি যুৱছত্ৰ পৰিষদে দাবী জনাইছো যে চৰকাৰখনে দুৰ্নীতি সহনশীল বুলি তথা দুৰ্নীতি নিকা কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দি পেলাই চৰকাৰলৈ আহিছিলে চৰকাৰ শাসনভাৰ গ্ৰহণ কৰিছিলে এতিয়া বিজেপি শাসিত চৰকাৰখনে দুৰ্নীতি নিষেধ কৰি কোৱাত বুকাজনত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীটো কেতিয়া কাৰ্য তেওঁলোকে পৰিণত কৰিব কলাক্ষেত্ৰটো কেতিয়া ইয়াৰ পৰা সম্পূৰ্ণভাৱে হৈ উঠিব কাৰণ বুকাজানবাসী ৰাইজৰ শিলনীজানৰ পৰা লাহৰীজানলৈকে এটা কলাক্ষেত্ৰ নোহোৱা কাৰণে বা অডিটৰিয়াম নোহোৱা কাৰণে ৰাইজৰ ইয়াত যিকোনো সভা সমিতি ৰাজহুৱা স্বাৰ্থত যিকোনো জড়িত কাৰ্যসূচী সভা সমিতি ল'বলৈ বহু অসুবিধাৰ সৃষ্টি হৈছে সেইবাবে আমি আমাৰ এই যুৱছত্ৰ পৰিষদৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছো যে অতি শীঘ্ৰে কলাক্ষেত্ৰটো নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব লাগে আৰু যদি এই 10 কোটি টকাত যদি কিবা দুৰ্নীতি বা কেলেংকাৰী হৈছে তেওঁলোককো
তদন্তৰ আওতালৈ আনি পেলাই যোনেই নহওক শাস্তি দিবৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ থ্ৰুৰেদি Nang kelang bom lagi Malong News 24/7 hampang aparman klar da kabirta.